বন্ধুসকল, শান্তিপুৰ গাঁৱৰ পাহাৰীয়া অঞ্চলৰ বহুত ডাঙৰ জংঘল আছে। সেই জংঘলখনত বহুত জীৱ-জন্তু আৰু বহুত ডাঙৰ ডাঙৰ জানবৰে বসবাস কৰিছে। সেই জংঘলৰ কিনাৰৰ এখন গাঁৱৰ এজনী বিধৱা মহিলাই এটি সৰু ঘৰত বসবাস কৰিছিল। নাম আছিল অনিতা। অনিতা বয়স আছিল ২৭-২৮ বছৰ। অনিতাৰ স্বামীৰ ২ বছৰ আগতেই পেটৰ বেমাৰ হৈ মৃত্যু হৈছিল। অনিতা একেবাৰে অকলশৰীয়া আছিল। আন জাতিৰ বিয়া হোৱাৰ কাৰণে নিজৰ মাক দেউতাকে তাইক একেবাৰে এৰি দিছিল আৰু স্বামীৰ পিতৃ-মাতৃ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল। তাইৰ লগত কোনোৱেই নাছিল। বেচেৰি অকলশৰীয়াকৈ সেই জংঘলৰ কিনাৰৰ সৰু ঘৰটোতেই বসবাস কৰিছিল। জংঘলত থকা খৰি বিক্ৰী কৰি জীৱনটো যেনে তেনে অনিতাই কটাই আছিল। অনিতা এজনী সহজ সৰল ছোৱালী আছিল। দেখাতো বহুত ধুনীয়া আছিল। গাঁৱৰ কিছু লোকে তাইক লৈ বহুত বেয়া দৃষ্টিৰে আকৰ্ষণ কৰিছিল। বন্ধুসকল, এদিন অনিতাই হাবিৰ মাজত খৰি কাটি আছিল। হঠাৎ এটি বান্দৰ আহি অনিতাৰ ওচৰত বহিলেহি। অনিতাই বান্দৰটোক দেখি বহুতেই ভয় খাইছিল। তথাপিও অনিতাই ভয় নাখাই বান্দৰটোলৈ খুবেই চাই আছিল। অনিতাই বান্দৰটোক সুধিলে, আপোনাক কি লাগে? বান্দৰটোৱে একো নকৈ চুপচাপকৈ অনিতালৈহে চাই থাকে। যিয়ে নেকি বান্দৰটোৱে অনিতাই কোৱা কথাবোৰ যে কিবা বুজিহে পাইছে। বান্দৰটো এনেকুৱা ৰূপ দেখি, এনেকুৱা আকৰ্ষণ দেখি অনিতাই খৰি কাটিবলৈয়ে পাহৰি থাকিলে। ইমান ধুনীয়া এটা বান্দৰ, অনিতাই কিবা এটা প্ৰেম জাগিলে। লাহেকৈ অনিতাই বান্দৰটোৰ কাষ চাপিলে। বান্দৰটোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। বান্দৰটোৱে মুখেৰে একোৱেই মাত নামাতে। অনিতাই কোৱা কথাবোৰ বান্দৰটোৱে যেন সকলো বুজি পাইছে। সেইদিনা অনিতাই গুৰুত্ব নিদি বান্দৰটোক এৰি ঘৰলৈ আহিল। য'ত নেকি অনিতাই হাবিৰ মাজত খৰি কাটিবলৈ যায়, আকৌ পিছদিনা সেই ঠাইত অনিতাই খৰি কাটিবলৈ গ'ল। অনিতাই খৰি কাটি থকা দেখি বান্দৰটোৱে অনিতাৰ কাষ চাপিল। অনিতাই বান্দৰটোক দেখি আচৰিত হ'ল। ৱাহ, কালি অহা বান্দৰটো আজি আকৌ আহিছে মোৰ ওচৰত। অনিতাই বান্দৰটোক প্ৰশ্ন কৰিলে, কি ৰে, কল খাবি নেকি? বান্দৰটোৱে মানুহৰ দৰে হাঁহিবলৈ আৰম্ভ কৰিলে। এনেকুৱা হাঁহি দেখি অনিতাই বান্দৰটোৰ আকৌ কাষ চাপি আহিল। অনিতাই খৰি কাটিবলৈ বাদ দি বান্দৰটোৰ লগত খেলিবলৈ আৰম্ভ কৰিলে। অলপ সময় বান্দৰটোৰ লগত খেলাৰ পিছত অনিতাই খৰি কাটিবলৈ আকৌ আৰম্ভ কৰিলে। অনিতাই ঘৰলৈ নিবলৈ এডাল এডালকৈ খৰি জুৰিলে। কিন্তু অনিতাই লগে লগে বান্দৰটোৰ কাষত আহি খৰি এডাল এডালকৈ জুৰিবলৈ আৰম্ভ কৰিলে। অনিতাই সঁচাই বহুত আচৰিত হ'ল। এনেকৈ বন্ধুসকল, প্ৰতিদিনাই অনিতাই যেতিয়া সেই হাবিৰ মাজত খৰি কাটিবলৈ আহে, তেতিয়া সেই বান্দৰটো অনিতাৰ ওচৰলৈ আহে। কেতিয়াবা সেই বান্দৰটোৱে অনিতালৈ বুলি ফল মূলো লৈ আহে। লাহে লাহে বান্দৰটোৰ লগত অনিতা আৰু বান্দৰটো দুয়ো এক সম্পৰ্ক গঢ়ি বান্দৰটোক অনিতাই ঘৰলৈ লৈ আহিলে। যিহেতু অনিতা অকলশৰীয়া, মানুহৰ নিচিনা এটা বান্দৰ অনিতাই ঘৰতেই ৰাখিবলৈ চেষ্টা কৰে। যেতিয়া অনিতা দুখত থাকে, তেতিয়া সেই বান্দৰটোৱে অনিতাক হহুৱাবলৈ চেষ্টা কৰে, কিছুমান খেল দেখায়। বান্দৰটোৱে অনিতাক এদিনো দুখ অনুভৱ কৰিব দিয়া নাছিল। যেতিয়া অনিতা দুখত পৰে, তেতিয়া বান্দৰটোৱে অনিতাক কাষলৈ আহি হহুৱাবলৈ চেষ্টা কৰে। বন্ধুসকল, এদিন অনিতাৰ বহুত ডাঙৰকৈ জ্বৰ হৈছিল। অসহায় অনিতাৰ কাষত কোনোৱেই নাছিল, আছিল মাথো অকল বান্দৰটো। ধুমুহা বতাহ বৰষুণ দিয়াৰ ফলত অনিতাৰ জ্বৰটো বহুত বেছি হৈছিল। অসহায় অনিতা কাষত আছিল মাথো বান্দৰটো। বান্দৰটোৱে অনিতাৰ কাষত আহি মৰমেৰে হাত বুলাই অনিতাৰ মাথাটো মালিচ কৰি দিছিল। অনিতাৰ টোপনিত লালকাল, আছে মাথো অকল বান্দৰটো। এনেকৈ দিন বাই দিন, মাহ ধৰি মাহ অনিতাৰ লগত বান্দৰটো এক এৰিব নোৱাৰা সম্পৰ্ক গঢ়ি উঠিল। দিন ৰাতি একাকাৰে বান্দৰটো অকল অনিতাৰ লগতেই থাকে। প্ৰায় ৫ মাহ ধৰি অনিতাই বান্দৰৰ লগতে এনেকৈ জীৱন যাপন কৰিছিল। এদিন অনিতাৰ হঠাৎ মূৰৰ বিষ আৰু পেট বিষ হ'বলৈ আৰম্ভ কৰিলে। ওচৰৰ এগৰাকী বৃদ্ধ মহিলাৰ ওচৰত অনিতাই গ'ল। ইমান ডাঙৰকৈ মূৰ বিষ আৰু পেট বিষ হ'ল যে অনিতাই থাকিব নোৱাৰিলে। যেতিয়া বৃদ্ধ মহিলাগৰাকীৰ ওচৰলৈ অনিতাই গ'ল, তেতিয়া অনিতাই অলপমান শান্তি পালে। বৃদ্ধ মহিলাগৰাকী অনিতালৈ খুব চালে। বৃদ্ধ মহিলাগৰাকীয়ে অনিতাক ক'লে, মৰমৰ লখিমী, তুমি মাতৃ হ'বলৈ ওলাইছা। এই কথা শুনি অনিতাই আচৰিত হ'ল। অনিতাই আচৰিত হৈ ক'লে, মোৰ স্বামী নাই, মই কেনেকৈ সন্তানৰ মাতৃ হ'বলৈ ওলাইছোঁ? তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, হয় ঠিকেই, তুমি সঁচাই মাতৃ হ'বলৈ লৈছা। তেতিয়া অনিতাই ক'লে, নহয়, এই কথা কেতিয়াও সম্ভৱ নহয়, এয়া অসম্ভৱ। তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে ভালকৈ বুজাই ক'লে, এয়াই সত্য, তুমি সঁচাই মাতৃ হ'বলৈ লৈছা। অনিতাই আচৰিত হ'ল, মোৰ স্বামীও নাই আৰু মই কাৰো আন পুৰুষৰ লগত সম্পৰ্ক কৰা নাই, তেনেস্থলত মই কেনেকৈ মাতৃ হ'বলৈ? বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, তুমি সঁচাই মাতৃ হ'বলৈ লৈছা। অনিতাই ভয় খাবলৈ আৰম্ভ কৰিলে, আচৰিত হ'ল, চিন্তাই আগুৰি ধৰিলে, কি কৰিব উপায়। তেনে সময়তে অনিতাৰ মনলৈ কিছুমান চিন্তা আহিব ধৰিলে। সেই দুভাগ ৰাতি যিদিনা আহিছিল ধুমুহা বতাহ,
তাই খুবেই জ্বৰ উঠিছিল। সেই দিনটোলৈ খুবেই মনত পৰিলে। আছিলে তাইৰ কাষত অকল মাথো বান্দৰ। হয় বন্ধুসকল, আপোনালোকেই ঠিকেই ভাবিছে। এতিয়া বান্দৰৰ লগত অনিতাই এটা বিশেষ সম্পৰ্ক গঢ়ি উঠিল। এই সম্পৰ্ক গঢ়ি উঠি কি হ'ল, আগলৈ ভিডিঅ'টো চাই থাকক। এনে কথা শুনি গাঁৱৰ মুখীয়াই অনিতাক গাঁৱৰ ৰাইজৰ ওচৰলৈ মাতিলে। অনিতাক প্ৰশ্ন কৰিলে বিভিন্ন ধৰণৰ। অনিতাই উপায়হীন, একো উত্তৰ দিব পৰা নাই। অনিতাই এটাই সত্য, মোৰ স্বামী নাই আৰু মোৰ কোনো অন্য পুৰুষৰ লগত একো সম্পৰ্ক কৰা নাই। তেনেস্থলত মই কেনেকৈ মাতৃ হ'ব লৈছোঁ মই নিজেই ধৰিব পৰা নাই। কিন্তু মোৰ এয়াই মনত আছে, এদিন মোৰ বহুত জ্বৰ হৈছিল। মোৰ কাষত আছিল বান্দৰটো। মই অচেতন হৈ শুই আছিলোঁ। তেতিয়া গাঁৱৰ ঘৰ মুখীয়া আৰু গাঁৱৰ ৰাইজে অনিতাৰ এই কথা শুনি খুবেই হাঁহিলে। তেতিয়া কি বান্দৰে তোৰ লগত কিবা কৰিলে নি? এই বুলি কৈ গাঁৱৰ সকলো ৰাইজে হাঁহিবলৈ আৰম্ভ কৰিলে। এনেকৈ অনিতা লজ্জিত হ'ল। অনিতাক দেখি গাঁৱৰ সকলো মানুহেই হাঁহে। মানুহে কয় এতিয়া বান্দৰৰ সন্তান জন্ম দিব। এদিনাখন অৰণ্য কিনাৰৰ এখন গাঁৱত এজন পূজাৰী আহিছিল। সেই পূজাৰীজনক অনিতাই সকলো কথা বৰ্ণনা কৰি বুজাই ক'লে। তেতিয়া পূজাৰীজনে ক'লে, তুমি ঠিকেই ভাবিছা। তুমি সঁচাই বান্দৰৰ লগত এটা সম্পৰ্ক কৰিলা। এই সম্পৰ্কত তুমি এটা সন্তান জন্ম দিব লাগিব, যি সন্তান সবাতোতকৈ বাহাদুৰ আৰু শক্তিশালী। এই সন্তান তুমি জন্ম দিবই লাগিব। তেতিয়া অনিতাই সেই কথা শুনি ভয় খাই আচৰিত হ'ল। তুমি ভয় খোৱাৰ কোনো দৰকাৰ নাই, তোমাৰ লগত সকলোৱে আছে। তুমি মাথো এতিয়া পেটত সন্তানটি ভালকৈ ৰাখিব লাগে আৰু জন্ম দিব লাগে। অনিতা অকল সেই কথাই মনত পৰে, যিদিনা তাইৰ কাষত কোনো নাছিল, চাৰিওফালে অন্ধকাৰ। বাকলহৰে বহুত ধুমুহা বতাহ আহিছিল। সময় বাজিছিল 12টা। সেই সময়ত এটা অদ্ভুত আত্মা অনিতাৰ কাষত দেখা দিলে। অনিতাই দেখি আচৰিত হ'ল। আত্মাটোৱে অনিতাক ক'লে, ঐ ছোৱালী, এই সন্তান তই জন্ম দিব নোৱাৰ। এই সন্তানক মাৰি পেলাব লাগিব। এই সন্তান জন্ম দিলে আমি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰোঁ। আমাৰ নিচিনা দানৱক এই সন্তানে আমাক হত্যা কৰিব। তেনে সময়তে এজনী বহুত ডাঙৰ চৰাই অনিতাৰ কাষত থিয় দিলে। এই দানৱ, তই কি কথা ক'বলৈ আহিছ? এই সন্তান জন্ম দিবই আৰু দিবই লাগিব। অনিতাই বহুতেই ভয় খাব ধৰিলে। চৰাইজনীয়ে সেই দানৱটোক আকাশৰ ওপৰত ধৰি হত্যা কৰি গোটেই মাংস পৃথিৱীৰ তলত পেলাই দিলে। অনিতাই চৰাইজনীক প্ৰশ্ন কৰিলে, আপুনি কোন হয়? তেতিয়া সেই চৰাইজনীয়ে বানৰৰ ৰূপ ধাৰণ কৰিলে। মই সেই বান্দৰ হয়, যি নেকি তোমাৰ লগত দিন ৰাতি একাকাৰে কটাই আছিলোঁ। তেতিয়া অনিতাই ক'লে, তুমি মোক এৰি কলৈ গৈছিলা? তুমি মোৰ বিষয়ে জানা নেকি? এনেবোৰ প্ৰশ্ন কৰাৰ ফলত বানৰে ক'লে, হয় মই সকলো কথা জানো। এই সন্তানৰ পিতৃ হৈছোঁ মই। তেতিয়া অনিতাই ক'লে, যদি পিতৃয়ে হয় তুমি কিয় মোক এৰি গুচি গৈছিলা? মোৰ এই কৰ্তব্য আছিল, মই যাবই লাগিব। সেইবাবে মই গুচি গৈছিলোঁ আৰু মই চাইছিলোঁ তুমি অকলশৰে থাকিব পাৰিবানে নোৱাৰা। এই সন্তান তুমি জন্ম দিবই লাগিব। এই সন্তান বহুত শক্তিশালী আৰু বাহাদুৰী হ'ব। এই সন্তানে এক ইতিহাস ৰচি থৈ যাব। তেনে বুলি কৈ বান্দৰটো ঠিক অৰণ্যৰ মাজলৈ আকৌ গুচি গ'ল। যেতিয়া অনিতাৰ বিপদ হয়, ঠিক বিপদৰ সময়তেই সেই বান্দৰটোৱে আহি ৰক্ষা কৰেহি।